আমাৰ চাৰিওফালে আমি বিভিন্ন ধৰণৰ শব্দ শুনিবলৈ পাওঁ। কিছুমান আমাৰ চিনাকি আৰু কিছুমান অচিনাকি। উদাহৰণস্বৰূপে দৰজাখন খোলোতে বা জপাওঁতে হোৱা শব্দ, ফেনৰ শব্দ, আমাৰ চাৰিওফালে শুনা চৰাই চিৰিকটিৰ শব্দ, কোনোবাজন মানুহ আমাৰ ওচৰলৈ খোজকাঢ়ি আহি থকাৰ শব্দ। তো এনেধৰণৰ বিভিন্ন ধৰণৰ শব্দ আমি শুনিয়েই তাক চিনাক্তকৰণ কৰিব পাৰোঁ। আনহাতে কিছুমান এনেধৰণৰ শব্দ আমি নিজৰ কামতো ব্যৱহাৰ কৰিব পাৰোঁ। যেনেদৰে ৰাতিপুৱা চৰাই চিৰিকটিৰ মাতৰ শব্দত বা কুকুৰাৰ ডাকত সাৰ পোৱা, আনহাতে বেলটো মৰাৰ লগে লগে তোমালোকে গম পোৱা যে স্কুল আৰম্ভ হোৱা সময়টো আৰু স্কুল শেষ হোৱাৰ সময়টো কেতিয়া। তো এনেধৰণৰ বিভিন্ন শব্দ আমি নিজৰ সুবিধাৰ কাৰণে ব্যৱহাৰ কৰি আহিছোঁ। আৰু শব্দৰ এটা ডাঙৰ সুবিধা হ'ল যে ই আমাক ইজনে সিজনৰ লগত কমিউনিকেশ্যন কৰাত সহায় কৰে। ইয়াত তোমালোকক মই বিভিন্ন প্ৰকাৰৰ শব্দ দিছোঁ, যিবিলাক শুনি তোমালোকে চিনাক্ত কৰিবলৈ যত্ন কৰা যে এইটো শব্দৰ উৎস কি হ'ব পাৰে। তোমালোকে নিশ্চয় শব্দবিলাক চিনাক্ত কৰিব পাৰিছা। এতিয়া আজি আমাৰ পাঠত আমি আলোচনা কৰিম এই শব্দবিলাক ক'ৰ পৰা সৃষ্টি হয় বা কেনেধৰণৰ মাধ্যমৰ মাজেৰে শব্দবিলাক পাৰ হ'ব পাৰে। তো এই গোটেইখিনি বিষয়ে আজি আমি আজিৰ পাঠত আলোচনা কৰিম। প্ৰথমতে আমি চাম যে শব্দবিলাক ক'ৰ পৰা সৃষ্টি হয়। সদায় কম্পমান বস্তুৰ পৰাই শব্দৰ সৃষ্টি হয়। অৰ্থাৎ কম্পন মানে কি হয়? বস্তু এটা অঁকা পিছা কৰি থকাকে কম্পন বুলি কোৱা হয়। আৰু যেতিয়া বস্তু এটাত কম্পন সৃষ্টি হয় তেতিয়া তাত শব্দৰ সৃষ্টি হয়। আমি কিছুমান উদাহৰণৰ সহায়ত তাক বুজিবলৈ যত্ন কৰোঁ। এইটো তোমালোকৰ কিতাপত দিয়া এটা ক্ৰিয়াকলাপ হয়, য'ত এটা পাত্ৰ এনেদৰে ৰছীৰ সহায়ত ওলোমাই থোৱা হৈছে আৰু তাক এডাল মাৰিৰ সহায়ত আমি তাত আঘাত কৰিম। আঘাত কৰাৰ ফলত কি হ'ব? এটা শব্দৰ সৃষ্টি হ'ব। এতিয়া যদি হাতেৰে আমি তাক চুই চাওঁ তেতিয়াহ'লে এটা কম্পন আমি হাতত অনুভৱ কৰিম। আৰু যেতিয়া লাহে লাহে সেই কম্পনটো কমি আহিবলৈ আৰম্ভ কৰিব, শব্দৰ মাত্ৰাও তেনেদৰে কমি কমি শেষত নাইকিয়া হ'ব। অৰ্থাৎ ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে বস্তুটোত কম্পন সৃষ্টি হোৱাৰ কাৰণে শব্দ সৃষ্টি হ'ল বা শব্দ সৃষ্টি হ'বৰ কাৰণে কম্পনৰ প্ৰয়োজন হয়। আমি আৰু এটা উদাহৰণ লওঁ। ইয়াত তোমালোকক এটা পেঞ্চিল বক্সৰ ওপৰত ৰবৰ সহায়ত দুডাল পেঞ্চিল এনেদৰে সংযোগ কৰা হৈছে আৰু এতিয়া ৰবৰডাল ওপৰলৈ টানি যদি আমি এৰি দিওঁ তেতিয়াহ'লে কি হ'ব? ৰবৰডালত কিছুমান কম্পনৰ সৃষ্টি হ'ব। এনেধৰণৰ কম্পন তোমালোকে সচৰাচৰ ঘটি থকা কিছুমান বস্তুৰ পৰা উদাহৰণ হিচাপে ল'ব পাৰা। যেনেদৰে তোমালোকৰ হাতৰ পৰা যদি কাঁহৰ পাত্ৰ এটা তলত পৰি যায় তেতিয়াহ'লে তাত শব্দৰ সৃষ্টি হয়। আমি লগে লগে কি কৰোঁ? তাক ধৰি দিওঁ। ধৰি দিয়াৰ লগে লগে কি হয়? আমি হাতত এটা কম্পন অনুভৱ কৰোঁ আৰু সেই কম্পনটো নাইকিয়া হোৱাৰ লগে লগে তাত শব্দটো হ'বলৈ বন্ধ কৰে। অৰ্থাৎ শব্দ সৃষ্টি হ'বৰ কাৰণে বস্তুটোত কম্পনৰ সৃষ্টি হ'বই লাগিব। এতিয়া সেই কম্পনটো আমি চাক্ষুষভাৱে দেখি নাপাওঁ। তাৰ কাৰণে তাক প্ৰত্যক্ষ কৰিবৰ কাৰণে আমি আন এটা ক্ৰিয়াকলাপ কৰি চাম। তো ইয়াত তোমালোকক এখন থালিত এনেদৰে পানী লৈ তাক যদি আমি এখন চামুচেৰে আঘাত কৰোঁ তেতিয়াহ'লে তাত এটা শব্দৰ সৃষ্টি হ'ব। আৰু লগে লগে আমি পানীবিলাকত কিছুমান ঢৌ বা তৰংগৰ সৃষ্টি হোৱা দেখা পাম। এই তৰংগৰ সৃষ্টি হোৱাৰ কাৰণ কি? কাৰণটো হ'ল পাত্ৰটোত হোৱা কম্পন। অৰ্থাৎ কম্পনৰ লগে লগে পাত্ৰটোত থকা পানীখিনিতো কম্পন অনুভৱ হ'ব আৰু আমি চকুৰে তাক তৰংগৰ ওপৰত দেখা পাম। আৰু যেতিয়া শব্দৰ মাত্ৰা কমি আহিব লগে লগে সেই কম্পনো কমি আহিব আৰু এটা সময়ত নাইকিয়া হৈ যাব। ঠিক আছে? তো এইটো ধাৰণাৰ ওপৰত ভিত্তি কৰিয়ে বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰবিলাক বজোৱা হয়। ইয়াত তোমালোকক উদাহৰণ হিচাপে দেখুওৱা হৈছে একতাৰা আৰু গীটাৰ এইবিলাক। তো গীটাৰত কি হয়? আমি তাত থকা তাঁৰকেইডালত আঘাত কৰি কম্পনৰ সৃষ্টি কৰোঁ আৰু কম্পন হোৱাৰ লগে লগে তাত শব্দৰ সৃষ্টি হয় আৰু বিভিন্ন ধৰণৰ সুৰৰ সৃষ্টি কৰিব পৰা যায়। ঘটম আন এটা উদাহৰণ হিচাপে ল'ব পাৰা। ঘটমৰ উপৰিভাগত আমি আঘাত কৰি তাত যদি কম্পনৰ সৃষ্টি কৰোঁ তেতিয়াহ'লে কি হ'ব? তাত শব্দৰ সৃষ্টি হ'ব আৰু সেই শব্দৰ সহায়ত আমি সেই বাদ্যযন্ত্ৰটো বিভিন্ন
সুৰৰ সৃষ্টি কৰিব পাৰোঁ। কিন্তু ইয়াত মন কৰিবলগীয়া এটা কথা হ'ল যে এই যিখিনি বাদ্যযন্ত্ৰৰ কথা আমি এতিয়া পঢ়ি আছোঁ সেইবিলাকত অকল আঘাত কৰা ঠাইতে কম্পনৰ সৃষ্টি নহয়, অৰ্থাৎ সেই কম্পন লাহে লাহে কি হ'ব গোটেই বাদ্যযন্ত্ৰটোতে বিয়পি পৰিব আৰু এনেধৰণেই বিভিন্ন প্ৰকাৰৰ শব্দৰ সৃষ্টি কৰিব পৰা যায়, অৰ্থাৎ গোটেই বাদ্যযন্ত্ৰটোত হোৱা কম্পনৰ পৰাহে শব্দৰ সৃষ্টি হয়। উদাহৰণস্বৰূপে তোমালোকে তাবলাৰ কথা ক'ব পাৰা। ইয়াত কি হয় ওপৰৰ চামৰাখনত যেতিয়া আঘাতৰ সৃষ্টি কৰা হয় লগে লগে গোটেই বাদ্যযন্ত্ৰটোতে তাৰ কম্পনটো বিয়পি পৰে আৰু তাৰ পৰাই শব্দৰ সৃষ্টি হয়। গতিকে শব্দবিলাক আমি দুইটাতে পৃথক দেখা পাওঁ, পৃথক শুনা পাওঁ। ইয়াত তোমালোকে সহজতে ঘৰতো এনেধৰণৰ এটা বাদ্যযন্ত্ৰ প্ৰস্তুত কৰি ল'ব পাৰা। তাৰ বাবে তোমালোকে কেইবাটাও গিলাচ ল'ব লাগিব আৰু প্ৰতিটো গিলাচত কমৰ পৰা বেছিলৈ এনেদৰে পানী দিব লাগিব। এতিয়া যদি এডাল মাৰিৰ সহায়ত তোমালোকে ক্ৰমান্বয়ে এটা এটাকৈ আঘাত কৰি যোৱা তেতিয়াহ'লে কি হ'ব তোমালোকে প্ৰতিটোতে বেলেগ বেলেগ ধৰণৰ শব্দ শুনিবলৈ পাবা আৰু এনেধৰণে কিছুমান সুৰৰ সৃষ্টি কৰিব পাৰি। মই তোমালোকক ইয়াত এটা ভিডিঅ' দেখাইছোঁ যিটো মই ইউটিউবৰ পৰা সংগ্ৰহ কৰিছিলোঁ আৰু ইয়াত তোমালোকে এনেদৰে গ্লাছত বিভিন্ন ধৰণৰ কম বেছি পৰিমাণে পানী দি কিদৰে সুৰৰ সৃষ্টি কৰিছে সেইটো সহজতে বুজিব পাৰি। এতিয়া আমি চাম মানুহে সৃষ্টি কৰা শব্দ, অৰ্থাৎ মানুহে কিদৰে শব্দৰ সৃষ্টি কৰে। মানুহৰ ক্ষেত্ৰত স্বৰকক্ষ বা স্বৰযন্ত্ৰৰ দ্বাৰা শব্দৰ সৃষ্টি হয়। ই বায়ুনলীৰ ওপৰ অংশত অৱস্থিত। স্বৰকক্ষী বা স্বৰযন্ত্ৰ ইপাৰ সিপাৰ হোৱাকৈ দুডাল স্বৰতন্ত্ৰী এনেকৈ টান খাই থাকে যে ইয়াৰ মাজেৰে বায়ু যাব পৰাকৈ ঠেক এটা ছিদ্ৰৰ সৃষ্টি হয়। অৰ্থাৎ তোমালোকে যেতিয়া কথা কওঁতে ডিঙিত এটা গোটা অংশ ওপৰতল হোৱা অনুভৱ কৰিবা। আমি যদি তাত ডিঙিত হাত দি থৈ কথা ক'বলৈ আৰম্ভ কৰোঁ তেতিয়াহ'লে এটা গোটা অংশ ওপৰতল কৰি থকা তোমালোকে অনুভৱ কৰিবা আৰু সেই যিটো গোটা অংশ তাকে কোৱা হয় স্বৰকক্ষ বা স্বৰযন্ত্ৰ। আৰু স্বৰকক্ষী বা যিটো স্বৰযন্ত্ৰ ইপাৰ সিপাৰ হোৱাকৈ দুডাল স্বৰতন্ত্ৰী থাকে বুলি কৈছে, এইডালৰ ওপৰতে সম্পূৰ্ণ নিৰ্ভৰ কৰে যে আমাৰ মাতটো কেনেকুৱা হ'ব। অৰ্থাৎ আমি যেতিয়া বহুত ডাঙৰকৈ কথা কওঁ তাত খং উঠাৰ লগে লগে আমাৰ কি হ'ব মাতটো টান হৈ আহে, বা আমি গান গাবলৈ হ'লে মাতটো কি হৈ যায় মিহি হৈ যায়, বা নৰ্মেল আমি কথা ক'বলৈ হ'লে আমি নৰ্মেল ভইচত কেনেকৈ কথা পাতোঁ। তো প্ৰতিটো মাতৰ শব্দ কি হয় পৃথক হয় আৰু সেইটো কাৰ ওপৰত নিৰ্ভৰ কৰে এই স্বৰতন্ত্ৰীৰ ওপৰতে নিৰ্ভৰ কৰে। তো তাক আমি ভালদৰে এটা ফটোৰ সহায়ত চাওঁ। তো এই ফটোখন তোমালোকৰ কিতাপত থকা ফটোৱে হয়। তো ইয়াত মন কৰা এই দুডাল হৈছে স্বৰতন্ত্ৰী আৰু ইয়াৰ মাজেদি কি হয় এটা সৰু ঠেক ছিদ্ৰ থাকে যাৰ মাজেদি বায়ু পাৰ হৈ যায়। যেতিয়া হাঁওফাঁওৰ পৰা অহা বায়ু ইয়াৰ মাজেদি পাৰ হৈ যায় তেতিয়া স্বৰতন্ত্ৰী দুডালত কম্পন অনুভৱ হয়, যাতে কঁপিবলৈ আৰম্ভ কৰে আৰু আমি পাই আহিছোঁ যে যেতিয়া কম্পন সৃষ্টি হয় তেতিয়া তাত শব্দ সৃষ্টি হয়। অৰ্থাৎ স্বৰতন্ত্ৰীৰ সহায়ত এনেদৰেই কম্পনৰ পৰা শব্দৰ সৃষ্টি হয়। এতিয়া ইয়াৰ লগত কিছুমান মাংসপেশী লগ লাগি থাকে। তাত সেই মাংসপেশীবিলাকে কেতিয়াবা স্বৰতন্ত্ৰীডাল শিথিল কৰি দিয়ে আৰু কেতিয়াবা টান কৰি দিয়ে, আৰু শিথিল আৰু টান কৰাৰ ওপৰতে নিৰ্ভৰ কৰি আমাৰ মাতটো কেতিয়াবা টান হয় আৰু কেতিয়াবা ঢিলা হয়। এইটোৱে হৈছে আমাৰ গোটেই স্বৰযন্ত্ৰ বা স্বৰকক্ষটো। ভোকেল কৰ্ডডালে কেনেদৰে কাম কৰে এই ভিডিঅ'টোৰ সহায়ত তোমালোকে সহজে বুজিব পাৰিবা। এতিয়া পুৰুষৰ ক্ষেত্ৰত স্বৰতন্ত্ৰ 20 মিলিমিটাৰ দীঘল আৰু মহিলাৰ ক্ষেত্ৰত ই প্ৰায় 15 মিলিমিটাৰ দীঘল। অৰ্থাৎ আমি দেখা পাইছোঁ যে মহিলাৰ স্বৰতন্ত্ৰটো কি হয় প্ৰায় 5 মিলিমিটাৰ কম হয়, 5 মিলিমিটাৰ কম। গতিকে ইয়াৰ ওপৰত ভিত্তি কৰিয়েই পুৰুষৰ মাত আৰু মহিলাৰ মাত বেলেগ হয়। অৰ্থাৎ পুৰুষৰ তীব্ৰতা বেলেগ আৰু মহিলাৰ তীব্ৰতা বেলেগ। ঠিক তেনেদৰে পুৰুষ আৰু মহিলাৰ তীক্ষ্ণতাও পৃথক। এতিয়া তীব্ৰতা আৰু তীক্ষ্ণতা কি হয় সেইটো আমি পিছৰ পাৰ্টত পঢ়িম। একেদৰে সৰু ল'ৰা ছোৱালীবিলাকৰ যদি চাওঁ তাহাঁতৰ স্বৰতন্ত্ৰীটো আৰু সৰু, গতিকে
সৰু ল'ৰা ছোৱালীবিলাকৰ মাতৰো পৃথকতা দেখা পোৱা যায়। এতিয়া আমি চাম শব্দ সঞ্চালনৰ বাবে মাধ্যমৰ প্ৰয়োজন, অৰ্থাৎ কোনো এটা মাধ্যমৰ মাজেৰেহে শব্দ সঞ্চালন হ'ব পাৰে। শব্দ সঞ্চালনৰ বাবে মাধ্যম যিকোনো প্ৰকাৰ হ'ব পাৰে, যেনেকৈ গেছীয়, কঠিন বা জুলীয়া হ'ব পাৰে। কিন্তু যদি মাধ্যম নাথাকে তেতিয়াহ'লে শব্দ সঞ্চালন হ'ব নোৱাৰে, অৰ্থাৎ শূন্য মাধ্যমৰ মাজেৰে কেতিয়াও শব্দ সঞ্চালন নহয়। আৰু মহাকাশচাৰীসকলে কেতিয়াও পোনপটীয়াকৈ কথা বতৰা পাতিব নোৱাৰে। ইয়াত তোমালোকক এটা ক্ৰিয়াকলাপ কিতাপত দিয়া হৈছে, সেইটো মই তোমালোকক দেখাইছোঁ। এটা মোবাইলত ৰিংটনটো অন কৰি এটা গিলাচৰ ভিতৰত ভৰাই দিব লাগিব। এতিয়া যদি আমি গিলাচটো এনেদৰে মুখত লৈ গিলাচৰ পৰা বায়ুখিনি শোহা মাৰি উলিয়াই দিওঁ, তেতিয়াহ'লে কি হ'ব? সেই ৰিংটনটোৰ শব্দটো লাহে লাহে নাইকিয়া হ'বলৈ আৰম্ভ কৰিব। আৰু যদি পচিবল হয়, তাৰ ভিতৰত থকা গোটেইখিনি বায়ু যদি উলিয়াই পোৱাটো সম্ভৱ হয়, তেতিয়াহ'লে আমি তাৰ শব্দ একেবাৰে শুনা নাপাম। তো এই ক্ৰিয়াটোৰ পৰা আমি গম পালোঁ যে যিহেতু গিলাচটোৰ ভিতৰত প্ৰথমতে বায়ু ভৰ্তি হৈ আছিলে, গতিকে তাত থকা ৰিংটনটো আমি স্পষ্টকৈ শুনা পাইছিলোঁ। কিন্তু যেতিয়া মুখেৰে বায়ুখিনি শুহি অনা হ'ল, অৰ্থাৎ বায়ুৰ পৰিমাণ কমি গ'ল, লগে লগে আমি ৰিংটনটোৰ মাতটো কমকৈ শুনিলোঁ। অৰ্থাৎ বায়ু থকা অৱস্থাত শব্দ যিমান হৈছিল, লাহে লাহে বায়ুৰ পৰিমাণটো কমি যোৱাৰ লগে লগে সেই শব্দৰ পৰিমাণটো কমি আহিব, আৰু বায়ু শূন্য হোৱাৰ লগে লগে সেই শব্দ একেবাৰে নুশুনা হোৱা হ'ব। গতিকে ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে শব্দ সঞ্চালন হ'বৰ বাবে মাধ্যমৰ প্ৰয়োজন হয়। এতিয়া গেছীয় মাধ্যমৰ মাজেৰে শব্দ সঞ্চালিত হ'ব পাৰে নে নোৱাৰে? নিশ্চয় পাৰে। তাৰ এটা ভাল উদাহৰণ হৈছে আমি যে পোনপটীয়াকৈ ইজনে সিজনৰ লগত কথা পাতোঁ, বা মই কোৱা কথাখিনি যে আহি মোৰ কাণত পৰেহি বা অন্যজনৰ কাণত পৰে, সি কাৰ মাধ্যমৰ মাজেদি যায়? বায়ুৰ মাজেদি যায়। ইয়াৰ মাজৰ মাধ্যমটো হৈছে বায়ু। গতিকে ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে গেছৰ মাজেদি, অৰ্থাৎ বায়ুৰ মাজেদি শব্দ সঞ্চালন হ'ব পাৰে, আৰু ইয়াৰ সহায়তে আমি যোগাযোগ কৰি থাকিব পাৰোঁ। এতিয়া নেক্সট আহিলে জুলীয়া মাধ্যমৰ মাজেৰে শব্দ সঞ্চালিত হ'ব পাৰেনে? তাৰ কাৰণে তোমালোকে এটা ক্ৰিয়াকলাপ কিতাপত দিয়া আছে, সেইটো মই দেখাইছোঁ। ইয়াত তোমালোকে বাকেট ল'ব পাৰা বা যিকোনো এটা পাত্ৰত এনেদৰে পানী লৈ তাৰ তলত এনেদৰে যদি এটা ঘণ্টা বজাই দিয়া, তেতিয়াহ'লে তাৰ শব্দটো আমি বাহিৰলৈকে শুনা পাম। এতিয়া তাৰ লগতে যদি আমি কি কৰোঁ, কাণখন যদি পানীৰ লেভেলৰ ওচৰতে ৰাখি দিওঁ, তেতিয়াহ'লে সেই শব্দটো আমি স্পষ্টকৈ কাণত শুনা পাম। অৰ্থাৎ ইয়াৰ পৰা আমি গম পাওঁ যে বেলৰ যিটো শব্দ, সেইটো পানীৰ মাজেদি আহি আমাৰ কাণত পৰিলে। ইয়াৰ মাজৰ মাধ্যমটো হৈছে জুলীয়া পদাৰ্থ। গতিকে ইয়াৰ পৰা ক'ব পৰা যায় যে জুলীয়া পদাৰ্থৰ মাজেদি শব্দ সঞ্চালন হয়। আৰু এনেদৰে জলজ যিবিলাক প্ৰাণী আছে, তেওঁলোকে ইটোৱে সিটোৰ লগত যিটো যোগাযোগ বা কমিউনিকেশ্যন ৰাখি থাকিব পাৰে। নেক্সট আহিলে কঠিন মাধ্যমৰ মাজেৰে শব্দ সঞ্চালিত হ'ব পাৰে নে নোৱাৰে? তাৰ বাবে তোমালোকে এটা পৰীক্ষা কৰি চাব পাৰা। এনেকৈ এডাল ষ্টীলৰ এজনে কাণত ৰাখি আৰু আনজনে যদি ইটো মূৰত স্ক্ৰেচ কৰা বা আঁচুৰি দিয়া, তেতিয়াহ'লে কি হ'ব? তাৰ শব্দটো পোনপটীয়াকৈ ইজনৰ কাণত পৰিব, আৰু সেই শব্দটো আমি যথেষ্ট ডাঙৰকৈ কাণত শুনা পাওঁ। তো ইয়াত স্ক্ৰেচ হোৱাৰ লগে লগে ইয়াৰ পোনপটীয়াভাৱে ই কাণত পৰালৈকে তাৰ মাজৰ মাধ্যমটো কি আছিল? মাধ্যমটো হৈছে কঠিন পদাৰ্থ। গতিকে ইয়াৰ পৰা ক'ব পৰা যায় যে কঠিন পদাৰ্থৰ মাজেদি শব্দ সঞ্চালন হয়। এতিয়া তোমালোকৰ মনত কুৱেশ্যন আহিব পাৰে যে শব্দ সঞ্চালনৰ বাবে মাধ্যমৰ প্ৰয়োজন, সেইটো আমি বুজিলোঁ, আৰু মাধ্যম জুলীয়া, গেছীয় অথবা কঠিন যিকোনো মাধ্যমৰ মাজে যে শব্দ সঞ্চালিত হয়, সেইটোও আমি বুজি পালোঁ। কিন্তু কোনটোৰ মাজেদি চবতকৈ বেছি স্পীডত শব্দ সঞ্চালিত হয়? তাৰ বাবে এটা পৰীক্ষা কৰি চাব পাৰা। তোমালোকে বেঞ্চত বা টেবুলত এনেদৰে এজনে মূৰ ৰাখি থৈ আনজনে যদি আনটো মূৰত টুকুৰিয়াই দিয়া, তেতিয়াহ'লে কি হ'ব? আমি শব্দটো ইটো মূৰত শুনা পাম। অৰ্থাৎ ইয়াত মাধ্যম হৈছে এই কঠিন পদাৰ্থ বা বেঞ্চ বা টেবুলখন। এতিয়া আৰু এটা মাধ্যমৰ মাজেদি শব্দ যাব, সেইটো হৈছে বায়ু মাধ্যম। অৰ্থাৎ বায়ুৰ মাধ্যমৰ মাজেদি গৈও শব্দটো আনজনৰ কাণত পৰিব। এতিয়া আমি দুটা শব্দ শুনা পাওঁ, এটা কাৰ মাজেদি যাব, এটা যাব কঠিন পদাৰ্থৰ মাজেদি, এটা বায়ু মাধ্যমৰ মাজেদি। তেতিয়াহ'লে তোমালোকে এবাৰ বহি আৰু এবাৰ কাণখন এনেদৰে
বেঞ্চত বা যিটো তোমালোকে টেবুল বেঞ্চ যিয়ে নোলোৱা তাত যদি তোমালোকে লগাই লোৱা তেতিয়াহ'লে কি হ'ব তাৰ মাজৰ ডিফাৰেঞ্চটো তোমালোকে গম পাবা অৰ্থাৎ কোনটোৰ মাজেদি বেছি ফাষ্ট শব্দটো গৈছে বা কোনটোত আমি স্পষ্টকৈ বা বেছি লাউডকৈ আমাৰ কাণত পৰে হৈছে এইটো জুলীয়া পদাৰ্থৰ লগতো কৰি পিনি একেধৰণে তোমালোকে পৰীক্ষা কৰি চাব পাৰা ঠিক আছে অৰ্থাৎ কঠিন বস্তুৰ মাজেৰে হোৱা শব্দৰ দ্ৰুতি আটাইতকৈ অধিক এটা সৰু গেম তোমালোকে খেলিব পাৰা তাৰ বাবে দুটা গ্লাছৰ প্ৰয়োজন হ'ব তোমালোকৰ ডিছপ'জেল গ্লাছবিলাক তেনেধৰণৰ গ্লাছ ব্যৱহাৰ কৰিব পাৰা বা জুই চলা বাকচ দিও বহুতে এই খেলটো খেলে এতিয়া দুইটা গিলাচ যদি আমি এডাল ৰছীৰ সহায়ত কানেক্ট কৰোঁ তেতিয়াহ'লে কি হ'ব এজনে কথা কোৱাৰ লগে লগে আনজনে ইটো মূৰত স্পষ্টকৈ শুনা পাব এইটো বহুত দূৰলৈকে তোমালোকে এই খেলটো খেলিব পাৰা কিন্তু লক্ষ্য কৰিব লাগিব যাতে এই মাজৰ যিডাল ৰছী তোমালোকে লয় এইডাল ফিট হৈ থাকে আৰু লগতে কোনো বেলেগ বস্তুৰ টাচত নাই বা বেলেগ বস্তু এটাক স্পৰ্শ কৰি নাথাকে ঠিক আছে এই গেমটো বহুত ইণ্টাৰেষ্টিং হয় সৰুতে প্ৰায়খিনি এইটো খেলা হৈছিলে আৰু তোমালোকে এইটো ঘৰতে খেলি চাব পাৰা গতিকে আমি কি গম পালোঁ যে শব্দ সঞ্চালনৰ বাবে মাধ্যমৰ প্ৰয়োজন হয় দ্বিতীয়টো গম পালোঁ কঠিন জুলীয়া আৰু গেছীয় সকলো মাধ্যমৰ মাজেৰে শব্দ সঞ্চালিত হ'ব পাৰে তৃতীয়টো গম পালোঁ কঠিন বস্তুৰ মাজেৰে হোৱা শব্দৰ দ্ৰুতি আটাইতকৈ অধিক আৰু এইটো ইম্পৰ্টেণ্ট হয় শূন্য মাধ্যমৰ মাজেৰে শব্দ সঞ্চালন হ'ব নোৱাৰে এনেধৰণৰ প্ৰশ্নবিলাক তোমালোকক খালী ঠাই পূৰ কৰাৰ বাবে আহিব পাৰে এইটো আছিল আজিৰ পাঠটো ইয়াৰ পিছৰ পাঠত আমি তীব্ৰতা তীক্ষ্ণতা বা মানুহে কিদৰে শব্দ শুনা পায় আদিৰ বিষয়ে আলোচনা কৰিম তো পাৰ্ট 2ৰ বাবে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা থেংক ইউ